দেউতা কেনেকৈ চায় তাৰপৰা খুৰা কি বুলি কয় চকু কেনেকৈ কয় অঁ তোমাৰ চুলি কোনা হেল্ল' এভৰিৱান, কি খবৰ সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। এয়া আমাৰ বাৰ্থডে পাৰ্টি খেল চলি আছে। খেলিবলৈ দিলোঁ বস্তু, এয়া খিৰিকীৰ পাৰে পেলাই মোৰ কাম বঢ়াইছে আৰু এয়া চাওক বৰালি মাছ। কালি আমাৰ বান পাতিছিলে। আৰম্ভণিটো বাৰু ভালেই, ৰাতিলৈ এয়া 12টা পৰিলে। 3টা আগত কটা হ'ল বাৰু। বানখনো দেখুৱাম বাৰু আপোনালোকক। বানখন আপোনালোকক দেখুৱাই দিওঁ ব'লক। এয়া আমি জাৰণিলৈ গৈ আছোঁ। আগে এয়া আমাৰ ফুচুকা কাই গৈ আছে জেংখৰি। বহুত সৰু ল'ৰা হয়, খালি আৰু বয়সতকৈ বেছি বাঢ়ি গৈছে। এয়া সি মোক দেখুৱাইছে কালি হেনো এইখিনিতে ইহঁতি বেডশ্বীট পৰি আঁঠুৱা চাঠুৱা তৰি শুই আছিলে বান ৰখি পেলাই। এয়া আমাৰ ফুচুকা কাই অকণমান উঠি দেখুৱাব। মাছ পৰিছিলে নি চাবলৈ আহিছিলোঁ, কিন্তু এতিয়া পৰা নাই বাৰু। এতিয়া মোৰ ৰেচিপিটোলৈ আগবাঢ়োঁ। এয়া আমাৰ মানুহৰ জোখেৰে ডিম আৰু আলু 4টামান এনেকৈ কুকাৰত দি এটা চিটি মাৰি দিম, মানে বইল কৰি ল'ম। তাৰপাছত এয়া লৈছোঁ বিলাহী কুটি অকণমানিকৈ, এয়া নহৰু, এয়া তেজপাত, পিঁয়াজ, এটা জলকীয়া অকণমান, এয়া জালুক লৈছোঁ। জালুককেইটা ভাজি লৈছিলোঁ, ভাজি পেলাই এনেকৈ পটাত পিহি লৈছিলোঁ। জলকীয়া বেছি ইউজ কৰা নাই। জালুক অকণ দি দিছোঁ, চৰ্দি লাগি আছে মানুহজনৰ, সেইকাৰণে। এয়া কেৰাহী গৰম হৈ গ'ল। এতিয়া ইয়াত তেল দি দিম। এয়া ডিমকেইটা বাকলি গুচাই কটাৰীৰে মাজত এনেকৈ অকণমান আগ কৰি দিছোঁ, নিমখ হালধি সোমাবৰ কাৰণে। তাৰপাছত বইল আলুখিনি এনেকৈ কাঁহী এখনত উলিয়াই ভালকৈ পিটিকি ল'ম। এয়া তেল গৰম হৈ গ'ল। এতিয়া ইয়াত অকণমান হালধি আৰু নিমখ দি পেলাই ডিমকেইটা দি ভাজি ল'ম। অলপমান ৰঙা হোৱালৈকে ভাজিম। এতিয়া ডিম ভজা তেলখিনিতে 2টা তেজপাত যে থৈ দিছিলোঁ সেয়া দি দিম। তাৰপিছত দিম পিঁয়াজ, তাৰপৰা আদা নহৰু পেষ্ট, বিলাহী। ইয়াত মই মছলা একো ব্যৱহাৰ কৰা নাই, কিনা মছলা। তলত যে এইখন পীৰা দেখিছে, নাহাঁহিব দেই কোনেও। এইখনৰ ওপৰত উঠি লৈছোঁ, অলপ ঢুকি পাবলৈ দিগদাৰ কাৰণে। হাতটোৱে লৰাবলৈ অলপ দিগদাৰ পাওঁ। বিলাহী গলিবলৈ অকণমান ঢাকি দিছোঁ। বিলাহীখিনি এয়া ভালকৈ সিজি গ'ল। এতিয়া ইয়াত আমি যোনখিনি আলু থৈ দিছিলোঁ সেয়া দি দিম। তাৰপিছত অলপ ভালদৰে লৰাই দিম আৰু। এতিয়া পানী অলপ দি উতল অহালৈকে ঢাকি দিম। উতল অহাৰ পিছত ভজা ডিমকেইটা দি দিম।
আহিলা জানো মই গম নাপাওঁ কোনে ক'লে তোমাক হা এয়া খাব পৰা হৈ গ'ল দেই মোৰ সাধাৰণ ৰেচিপিটো